আজিৰ এই ভিডিঅ'টো বিশেষ ভিডিঅ' হ'ব কাৰণ আজিৰ ভিডিঅ'টো মই আপোনালোকক দেখাম যীশু খ্ৰীষ্ট মৰাৰ পিছত যীশুৰ সেই বডিটো ক'ত আনিছিলে, ক'ত আনি পেলাই আপোনাৰ ৰাখিছিলে, কি কৰিছিলে মই আপোনাৰ এই ভিডিঅ'টো গোটেইটো দেখাম। আৰু যীশুৰ সেই বডিটো অনাৰ পিছত ক'ত আপোনাৰ সেই গজালবিলাক খুলিছিলে, তাৰপিছত ডেড বডিটো ক'ত ৰাখিছিলে, তাৰপিছত ক'ত আপোনাক কবৰ দিছিলে, গোটেইখিনি ইয়াৰ ভিতৰতে আছে। মই আপোনাক গোটেইখিনি এটা এটাকৈ দেখাম। যীশুৰ বডিটো ক'ত আনি ক'ত ৰাখিছিলে এটা এটাকৈ মই আপোনাক দেখাই যাম এতিয়া ভিডিঅ'টো। আৰু মই এতিয়া সেই তাৰ ভিতৰতে সোমাই গৈ আছোঁ। আৰু ভিতৰটো আন্ধাৰ, মানে আপোনাৰ লাইটৰ অলপ কম আছে, সেইকাৰণে মই আপোনাৰ ভিডিঅ' কোৱালিটি অলপ বেয়া হ'ব। মই তথাপিও আপোনাক দেখাম ভিতৰত গৈ যীশুৰ ডেড বডিটো আনি পেলাই প্ৰথমে ক'ত ৰাখিছিলে, তাৰপিছত তেখেতৰ সেই গজালবোৰ, তাৰপিছত মূৰত সেই আপোনাৰ কাঁইটৰ সেইটো ক'ত কেনেকৈ খুলিছিলে, ক'ত ৰাখিছিলে, তাৰপিছত যীশুৰ সেই ডেড বডিটো খোলাৰ পিছত সেই পাথৰ এটাত ৰাখিছিলে, সেই পাথৰটো এতিয়া আপোনাৰ ভাঙি গৈছে, তথাপি কিন্তু এতিয়াও আপোনাৰ সেই ব্লাডৰ স্মেলটো এতিয়াও তাত আছে। আৰু এতিয়া মই ওপৰলৈ উঠি গৈ আছোঁ। যীশুৰ সেই ডেড বডিটো প্ৰথম ক'ত ৰাখিছিলে, আপোনাৰ মানে যেতিয়া মৃত্যুৰ পিছত ডেড বডিটো লৈ আহিছিলে, লৈ অহাৰ পিছত আপোনাৰ প্ৰথম ৰাখিছিলে যিখন বেডত, মানে আপোনাৰ য'ত আপোনাৰ শুৱাই থৈছিলে, সেইটো আপোনাক দেখাম মই এতিয়া ক'ত শুৱাই থৈছিলে। আৰু এতিয়া মই ওপৰলৈ উঠি গৈ আছোঁ। মানুহ বহুতেই ভিৰ, কাৰণ জেৰুচালেমৰ এইটো কাৰণেই মানুহ চাব আহে যীশুৰ ডেড বডি ক'ত ৰাখিছিলে, ক'ত কি কৰিছিলে, গোটেইখিনি ইয়াতে আছে, মই আপোনাক দেখাম। প্ৰথমে ডেড বডিটো আনি পেলাই, যীশুৰ ডেড বডিটো আনি পেলাই আপুনি সেইটো দেখা পাই আছে, তাৰ তলতে আপোনাৰ শিল এটা আছে। এই শিলটোত মই দেখাম, এই শিলৰ ওপৰত ডেড বডিটো শুৱাই ৰাখিছিলে, য'ত আপোনাৰ গজাল মৰা আছিলে, ক্ৰছত আপোনাৰ যীশুৰ গজাল মৰা আছিলে, আৰু তাৰপিছত মূৰত আপোনাৰ ৰিং এটা বনোৱা আছিলে, সেই গোটেইখিনি ইয়াতে আছে। এতিয়া ওচৰত গ'লে মই আপোনাক ভালকৈ দেখাম। এই আপুনি দেখিছে ইয়াৰ তলতে আপোনাৰ যীশুৰ প্ৰথম ডেড বডিটো আনি পেলাই ওপৰ, মানে আপোনাৰ ক্ৰছৰ পৰা নমাই আনি ক্ৰছটোৰ সৈতে ইয়াত ৰাখিছিলে। তলত আছে, মই আপোনাৰ তলত ভালকৈ দেখাম। এতিয়া আপোনাৰ ওপৰত চিনেৰী টাইপ ফটো টাইপৰ বনাই দিছিলে। আৰু আপুনি এইটো আপোনাক দেখাই আছোঁ, ভালকৈ তলত দেখাম আপোনাক। আৰু আগফালেও আছে গোটেই আপোনাৰ এই আপোনাৰ পাথৰটোও দেখাম। এইটো আপোনাৰ পাথৰ, যিটো পাথৰ যীশুৰ ডেড বডিটো গজালৰ পিছত খোলাৰ পিছত ইয়াত ৰাখিছিলে। আৰু পাথৰটো এতিয়াও আপোনাৰ তাত আপোনাৰ ব্লাডৰ স্মেল এতিয়াও আছে, আপোনাৰ ব্লাডৰ স্মেল এতিয়াও অলপ আহি থাকে তাত আপোনাৰ। মই এইটো পাথৰ, যিটো পাথৰ ভূমিকম্পৰ কাৰণে বহু বছৰ হোৱাৰ কাৰণে ফাটি গৈছে, পাথৰটো ডাঙৰ পাথৰ আছিলে, কিন্তু তাত কোৱা মতে ভূমিকম্প হ'ল, বহুত কিবা হ'ল, আৰু সেইকাৰণে পাথৰটো অলপ ফাটি গৈছে। মই আপোনাক পাথৰটো দেখাম ভালকৈ। ভিতৰটো গোটেইটো আন্ধাৰ হোৱাৰ কাৰণে ভালকৈ দেখাওঁ, মানে ভালকৈ ধৰিব নোৱাৰি। আৰু ইয়াত আপোনাৰ তলত যি আছে গোটেইটো আপোনাৰ ওপৰৰ চিনেৰী টাইপৰ ফুটোৰে বনাই থৈছে। এইটো পাথৰ, যিটো পাথৰত ডেড বডিটো শুৱাই ৰাখিছিলে, এইটো পাথৰত আপোনাৰ ক্ৰছৰ পৰা খোলাৰ পিছত ইয়াত ডেড বডিটো ৰাখিছিলে। এতিয়াও আপোনাৰ ব্লাডৰ স্মেল ইয়াত আছে। আমি এতিয়া ভিতৰত গৈ পেলাই এই আপোনাৰ সৰু ছাইডেদি ভিতৰত গৈ মানে আপোনাৰ গোন্ধটো লয়, আপোনাৰ ব্লাডৰ স্মেল এতিয়াও আছে। আৰু তেখেতসকলে কয় এই পাথৰটো এতিয়া ভাঙি গৈছে অলপ ভূমিকম্পৰ কাৰণে। এইটো পাথৰতে প্ৰথম ডেড বডিটো শুৱাই ৰাখিছিলে যীশুৰ। আৰু এতিয়া যীশুৰ সেই ডেড বডিটো গোটেইখিনি আপোনাৰ খোলাৰ পিছত, ধৰক আপোনাৰ গজালখিনি খোলাৰ পিছত ডেড বডিটো ক'ত শুৱাইছিলে, লাষ্ট টাইমৰ কাৰণে ডেড বডিটো শুৱাই থৈছিলে, সেই পাথৰটো মই আপোনাক দেখাম। সেই পাথৰটো এতিয়া আপোনাৰ হলি ষ্টোন বুলি কয়। আৰু সেই হলি ষ্টোনৰ মানুহে প্ৰে কৰে। এইটোৱে হৈছে হলি ষ্টোন, যিটো অন্তিমবাৰৰ কাৰণে আপোনাৰ যীশুক শুৱাইছিলে। যীশুৰ ডেড বডিটো অন্তিমবাৰৰ কাৰণে ইয়াত শুৱাই থৈছিলে মানুহে। এই পাথৰটো হলি ষ্টোন বুলি কয়। আৰু এই হলি ষ্টোনৰ মানুহে প্ৰে কৰে, কাৰণ অন্তিমবাৰ এইটো ষ্টোন এতিয়াও আপোনাৰ গোন্ধাই থাকে, তাৰপৰা স্মেল আহি থাকে। আপুনি কিবা মানুহে ইয়াত আপোনাৰ বস্তুবিলাক চোৱাই পেলাই আপোনাৰ আপুনি ইয়াত লাষ্ট টাইমৰ কাৰণে যীশুক শুৱাই থৈছিলে। আৰু ইয়াৰ পিছতে আপোনাৰ যীশুক আপোনাৰ কবৰ দিবলৈ লৈ গৈছে। লাষ্ট এইটো ষ্টোন শুৱাই দিছে, সেইকাৰণে এই ষ্টোনটো হলি ষ্টোন বুলি কয়। আৰু ষ্টোনটো এতিয়াও আপোনাৰ ধুনীয়া স্মেল এটা আহি থাকে, আপোনাৰ ডেড বডিটোৰ পৰা, আপোনাৰ ডেড বডিটো যেতিয়া ইয়াত ৰাখিছিলে তাৰপিছত ধুনীয়া এটা স্মেল আহি থাকে। আৰু মানুহে ইয়াত আপোনাৰ বস্তুবিলাক চুই লৈ যায় ঘৰলৈ, পবিত্ৰ বুলি ভাবে সেইটো, আৰু হলি ষ্টোন হোৱাৰ কাৰণে। আৰু এই ষ্টোনটো এতিয়াও আপোনাৰ সেই যিটো ষ্টোনত শুৱাই থৈছে সেই ষ্টোনটো এতিয়াও আছে। আৰু এইটোৱে ঘৰ হৈছে লাষ্ট ঘৰটো, যিটো ঘৰৰ পৰা আপোনাৰ যীশুক কবৰ দিবলৈ লৈ গৈছিলে। কবৰটো আপোনাৰ ভিডিঅ' কৰিব নিদিয়ে, কাৰণ এই টোপটো এতিয়াও আছে, যিটো টোপ খালী হৈ আছে। যীশু আপোনাৰ মৃত্যুৰ 3 দিনৰ পিছত তাৰপৰা ওলাই গৈছে, সেই টোপটো এতিয়াও খালী হৈ আছে। আৰু এইটোৱে যীশুৰ সেই লাষ্ট ঘৰটো, যিটো যীশু খ্ৰীষ্টক ৰাখিছিলে লাষ্ট ঘৰটোত। আৰু মই এতিয়া বাহিৰৰ পৰা আপোনাক ভালকৈ দেখাম ঘৰটো, যিটো ঘৰত ভালকৈ যীশুক ৰাখিছিলে।